নমস্কাৰ, মোৰ নাম শ্ৰীমতী বেবী মৰাণ। সকলোৱে নিশ্চয় ভালে কুশলে আছে। জয় জয়তে সমূহ অসমবাসী তথা বিশ্ববাসীলৈ বেবী মৰাণ ইউটিউব চেনেললৈ বহুত আন্তৰিক স্বাগতম যাচিলোঁ। এতিয়া মই আপোনালোকৰ আগত চুগাৰ ঔষধ কেনেকৈ খায় মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ। যেতিয়া এজন ৰোগী চুগাৰ ধৰা পৰে তেতিয়া প্ৰথম অৱস্থাত আমাৰ লগত যোগাযোগ কৰিব। যোগাযোগৰ নম্বৰ 8404073955, তিনিচুকীয়া ডিষ্ট্ৰিক্ট, ডুমডুমা, এঠিঙীয়া, তিনিআলি। এই ঔষধটো কেনেকৈ খাব লাগে মই আপোনালোকক ভালকৈ বুজাই দিছোঁ। প্ৰথমতে এই ঔষধটো চাফাকৈ ধুই ল'ব। ধোৱাৰ পিছত পূৰা মিহিকৈ গুড়া কৰিব। তাৰপিছত পানী জোখৰ পৰিমাণত গোটেই ৰাতি তিয়াই থ'ব। ৰাতিপুৱা শুই উঠি ছাকনিখনত চেকি এটা চিচা বটলত 15 দিনৰ কাৰণে ফ্ৰিজত ভৰাই থ'ব লাগে বা 1 মাহৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিব লাগে। তাৰপিছত তাৰ পৰা ৰাতিপুৱা শুই উঠি খালী পেটত খাব লাগে। চুগাৰ মানে কিমান আছে সেয়াৰ ওপৰত নিৰ্ভৰ কৰে, সেইটো আমি দিম কিমান কেনেকৈ খাব লাগে। সেইটো কিছুমানৰ বডিত 20 ml কে খাব লাগে, কিছুমানৰ 30 ml, কিছুমানৰ 10 ml কে খাব লাগে। এইটো প্ৰত্যেকৰে মানে চুগাৰ লিমিটটো অলপ বেলেগ ধৰণৰ থাকে, সেইটো কাৰণে মানে সেইটো চাই পেলাই দিয়া হয়। এই চুগাৰ ঔষধটোৱে মানে আপোনাৰ বডিত মানে একদম পুৰা ধুনীয়া কাম কৰে আৰু আপুনি মানে বহুত দিনলৈকে এই মানে খাব নালাগে। চুগাৰ ঔষধটো খাব নালাগে। যেতিয়া মই 2019 চনত যিখিনি মই ভাল কৰাইছোঁ চুগাৰ, তেওঁলোকৰ এতিয়ালৈকে মানে কোনো প্ৰব্লেম হোৱা নাই। চুগাৰ বহুকেইজন পেচেণ্ট ভাল কৰাইছোঁ, সেইখিনি আপোনালোকে খাই চাওক আৰু নিশ্চয় সুফল পাব। আৰু পুৰণা চুগাৰ থাকিলে অলপ দেৰিলৈকে খাব লাগে, মানে কোৰ্চটো দীঘলীয়া কৰিব লাগে।